নমস্কাৰ ইউটিউব চেনেল ৰদালিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই প্ৰিয়দৰ্শিনী এতিয়ালৈকে যদি আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰক লাইক কৰক শেয়াৰ কৰক আৰু কমেন্ট কৰক কংগনা ৰানাৱতৰ আনন্দৰ সীমা নোহোৱা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিজয়ৰ পিছত সোশ্যাল মিডিয়াত ভগ্নী ৰংগৌলী ৰানাৱতে শেয়াৰ কৰা ছবিত দেখা গৈছে উৎফুল্লিত কংগনাক এই ফটোবোৰত কংগনাক নিজে চাহ আৰু পকৰি প্ৰস্তুত কৰি পৰিয়ালৰ সৈতে বিজেপিৰ বিজয় উৎসৱ উদযাপন কৰা দেখা গৈছে বলিউডৰ অভিনেত্ৰী গৰাকীয়ে প্ৰথমৰ পৰাই নৰেন্দ্ৰ মোদীক সমৰ্থন কৰি আহিছিল আৰু অভিলেখ ভংগ কৰি নৰেন্দ্ৰ মোদী চৰকাৰ পুনৰ শাসনলৈ উভতি অহাৰ বাবে মনৰ আনন্দ ধৰি ৰাখিব পৰা নাই কংগনাই বলিউডৰ বহু তাৰকাই নৰেন্দ্ৰ মোদীৰ পুনৰ বিজয়ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে আৰু ইয়াৰ মাজত কংগনাই নিজৰ শৈলীৰে এই বিশেষ মুহূৰ্ত উদযাপনৰ সিদ্ধান্ত লয় আন তাৰকাৰ দৰে কেৱল সোশ্যাল মিডিয়াতে শুভেচ্ছা প্ৰদান কৰাতে ক্ষান্ত নাথাকি কংগনাই পুনে পুনে পাকঘৰত সোমাই পৰিয়ালৰ বাবে চাহ আৰু পকৰি প্ৰস্তুত কৰে ফটোসমূহ সোশ্যাল মিডিয়াত শ্বেয়াৰ কৰি কংগনাৰ ভগ্নী ৰংগৌলী ৰানাৱতে লিখে কংগনা যেতিয়া অসম্ভৱ সুখী হয় তেতিয়াহে পাকঘৰত সোমায় আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জয়ত উল্লাসিত হৈ আমাক এনেদৰে নিজ হাতেৰে চাহ আৰু পকৰি প্ৰস্তুত কৰি খুৱাইছে উল্লেখযোগ্য যে কংগনাৰ বাহিৰে অনুৰাগ কাশ্যপ অনুপম খেৰ জুহি চাওলা হেমা মালিনী মধুৰ ভাণ্ডাৰকাৰ ৰজনীকান্ত আদনান স্বামী শংকৰ মহাদেৱন সকলোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শুভেচ্ছা জ্ঞাপন কৰিছে